অঁ বেয়া নালাগেও তুমি যে নাই মোৰ অকণো বেয়া নালাগে কিন্তু হোৱাটছআপৰ মেছেজ আহিলে যে বাজে কাউৰী মাতটো সেই মাতটো শুনিবই নোৱাৰোঁ কাৰণ তোমাৰ মেছেজ আহিলে বাজি উঠিছিলোঁ সেই টনটো এতিয়া পিছে সলাই দিলোঁ ৰাতি 9 বজাৰ পাছৰ সময়খিনি নে কেনেকৈ পাৰ কৰোঁ জানা লগৰটোৱে গেম খেলিবলৈ শিকাই দিলে তুমি এৰি যোৱাৰ পাছতেই তাকে খেলি খেলি 2 ঘণ্টা সময় কিদৰে পাৰ কৰোঁ গমকে নাপাওঁ 90% এলাৰ্ট আহিলেহে গম পাওঁ যে মোৰ চকুজুৰিয়ে কষ্ট পাইছে ভাবিছিলোঁ সেইদিনাৰ পৰা কলেজৰ মামুৰি ৰঙৰ বেঞ্চখনত কিদৰে মোৰ ক্ষীণ দেহাটো থৈ অলপ জিৰাম কাষতচোন মোৰ শকতকৈ ভাল পোৱাজনী নাথাকিব কিন্তু কৰোণাই মোৰ প্ৰাৰ্থনা শুনিলে বুজিছা মোৰ হিয়াখন লকডাউন হোৱাৰ দৰে আজিচোন সকলো লকডাউন পাৰ্থক্য তেনেকৈ একো নাই প্ৰিয়ংকা বৰুৱা মাথো আগতে শুনিছিলোঁ পাৰি থৈছোঁ শীতল পাতি এতিয়া শুনো সনম তেৰি কসম বাই বাই প্ৰিয়ংকা বৰুৱা ইংৰাজীত যে কয় জাষ্ট গ' টু হেল অহংকাৰ কৰি এটাই ভাবোঁ মোক ভাল পাব নাজানিলা যেতিয়া ভগৱান বিষ্ণুৰ লগতো সুখী হ'ব নোৱাৰিবা ধন্যবাদ